সো বন্ধুসকল স্বাগতম জনাইছোঁ এটা ফ্ৰেছ ব্লগত। আজিৰ ব্লগটোত দিল্লীৰ লোটাছ টেম্পল আপোনালোকক এক্সপ্ল'ৰ কৰিম। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰক। সো মেট্ৰৰ পৰা নামি মই এতিয়া আহিছোঁ লোটাছ টেম্পলৰ সন্মুখত। চাওক লাইনত থিয় হ'লোঁ, বৰ দীঘল লাইন আছিলে আৰু ভিডিঅ'টো শ্বুট কৰা হৈছিলে আপোনাৰ ফেব্ৰুৱাৰী মাহত। ভিডিঅ'টো আপলোডিং কৰোঁতে অলপ লেট হৈছে। সো ইমান দীঘল লাইনত থিয় হ'লোঁ, ইমান মানে ডাঙৰ ৰ'দ আছিলে সেইটো সময়ত। ইয়াত লাইনত পাতি গৈ টিকেট মানে পাবলৈ বৰ দিগদাৰ আছিলে, কিন্তু টিকেট পালোঁ। টিকেট পোৱাৰ পিছত এণ্ট্ৰি যিটো গেট আছে তাত ছিকিউৰিটি চেক ইন কৰাৰ পিছত মই সোমাই গ'লোঁ লোটাছ টেম্পলৰ মেইন এণ্ট্ৰি গেট যিটো আছিলে তাৰ ভিতৰত। আৰু ভিতৰৰ চিন এনেকুৱা ধৰণৰ, চাওক আপোনালোকে গাৰ্ডেনিং কৰা আছে, বৰ ধুনীয়া, একদম চাইলেণ্ট এৰিয়া, বৰ মানে আহি বিৰাট ভাল লাগিলে। আপোনালোকে যদি চাই এইটো চাওক, মানে গ্ৰীণ পূৰা গাৰ্ডেনিং কৰা আছে, ইয়াত ডাঙৰ ডাঙৰ গছ আছে। সো বন্ধুসকল এইটো চাওক লোটাছ টেম্পলৰ বিউটি। মানে লোটাছ টেম্পলত উঠিব হ'লে আপোনাৰ ৰাস্তাটো ভিতৰৰ যি বাউণ্ডেৰীৰ ভিতৰত যিটো ৰাস্তা আছে গাৰ্ডেনটো চিধা নহয়, ষ্ট্ৰেইট নহয়, মানে ঘূৰাই পকাই মেলি আছে ৰাস্তাটো। তো ঘূৰাই পকাই মানে সেই ওপৰত যাবলৈ আমি চেষ্টা কৰিছোঁ। চাওক এইটো ৰাস্তাটো মানে গাৰ্ডেনটোৰ ভিতৰতে মানে একদম টেৰা বেৰাকৈ ৰাস্তা বনোৱা আছে, এইটো চাওক। চ' ইয়াত উঠাৰ পিছত যি চিন হ'ব এইটো চাব আপোনালোকে। সো বন্ধুসকল ফাইনেলি আমি উঠি আছোঁ টেম্পলৰ ওপৰত। চাওক ইমান ধুনীয়া চিন এইটো, এনেকুৱা চিনেৰী আপোনালোকে আছামত চোৱা নাই। নিশ্চয় আপোনালোকে দিল্লীলৈ আহিলে লোটাছ টেম্পল আহিব। টেম্পলৰ চাৰিওফালে এনেকুৱা ব্লু কালাৰৰ বনোৱা আছে, পানীৰ মানে এইটো শ্ব' কাৰণে বৰ ধুনীয়া লাগিছে। আৰু চাৰিওটা দিশতে ছেইম। আৰু ওপৰৰ পৰা যদি তলৰ ফালে চাই আপোনালোকে এনেকুৱা ধৰণৰ চিন আপোনালোকে চাইছে। তেওঁলোকৰ গাৰ্ডেনিংটো বৰ ধুনীয়াকৈ মেইনটেইন কৰা আছে। আৰু ওপৰৰ পৰা মানে তলৰ চিনেৰীটো চাওক আপোনালোকে, কিমান ডাঙৰ এৰিয়া আৰু বিৰাট ধুনীয়া লাগিছে চাবলৈ। আৰু এবাৰ যদি আপোনালোকে লোটাছ টেম্পলটো ভালকৈ লক্ষ্য কৰে, চাওক ইমান ধুনীয়া ইয়াত ডিজাইনিং কৰা আছে, চাবলৈ খুবেই ধুনীয়া। আপোনালোকে নিশ্চয় আহিব ইয়ালৈ। সো বন্ধুসকল এইটো হৈছে টেম্পলৰ ভিতৰৰ চিন। আৰু ইয়াত চাওক আপোনালোকে এই এৰিয়াটোত চকী ৰখা আছে বহুত। মানে ইয়াত ক'ভিড নথকা হ'লে ইয়াত মানে কি হয়, ধাৰ্মিক প্ৰগ্ৰেম পতা হয়। ক'ভিডৰ কাৰণে ধাৰ্মিক প্ৰগ্ৰেমটো ইয়াত পতা নাই, মানুহক সোমাবলৈ এলাউড নহয়। নহ'লে ইয়াত প্ৰগ্ৰেম পতা হয়, মানুহ ইয়াত বহি পিনে সেই প্ৰগ্ৰেমখিনি শুনে। বৰ ধুনীয়া চাইলেণ্ট এৰিয়া। আৰু এটা কথা মই আপোনালোকক জনাওঁ, যিটো টেম্পল আছে টেম্পলৰ চাৰিওদিশৰ চিনেৰীটো একজেক্টলি বনোৱা আছে। মানে যিয়ে হওক গাৰ্ডেনিঙৰ পৰা আদি কৰি এই ব্লু কালাৰৰ যি পানী শ্ব' কাৰণে ৰখা হৈছে, সেই গোটেইখিনি বস্তু মানে চাৰিওটা চুকত ছেইম বনোৱা আছে এজ ইট ইজ। তো চাবলৈ খুব ধুনীয়া লাগে। আৰু এই চিনেৰীটো মানে চাই মনটো একেবাৰে খুচ হৈ যায়। চ' বন্ধুসকল আপোনালোকে যদি লোটাছ টেম্পলৰ পৰা ওলোৱাৰ পোনে যদি আপোনালোকে সেইফালে যায়, এটা ইনফৰ্মেশ্যন চেণ্টাৰ আছে। মানে লোটাছ টেম্পলৰ বিষয়ে, তাৰ ইতিহাসৰ বিষয়ে যি কথা জানিব বিচাৰিছে সেই গোটেইখিনি ইনফৰ্মেশ্যন চেণ্টাৰটোত পাব। আৰু ইনফৰ্মেশ্যন চেণ্টাৰটোত ভালেমান গাইডো আছে, যিসকলে আপোনালোকক গাইড কৰি কৈ দিব মানে ইয়াত কি আছে, কেনেকৈ বনোৱা হৈছিলে, বা কি মেটেৰিয়েল হৈছিলে, বা কেলৈ বনোৱা হৈছিলে, তাৰ গোটেইখিনি কমপ্লিট গাইড ইয়াত আপোনাৰ ইনফৰ্মেশ্যন চেণ্টাৰটোত পাই যাব।